এই যে ডাঙৰ ডাঙৰ ঘৰ, লাক্সাৰি কাৰ, প্ৰাইভেট জেট, পিছফালে ঢেৰ নৌকৰ চাকৰ, ইয়াকে কয় বিলিয়নাৰ? দ্য এনচাৰ ইজ না। পলিটিকেল পাৱাৰ, ফাইনেন্সিয়েল পাৱাৰ, ছ'চিয়েল পাৱাৰ, ইয়াকে কয় বিলিয়নাৰ? না। তেনে কাক কয় বিলিয়নাৰ? আৰু বিলিয়নাৰ কিদৰে হ'ব পাৰি? ইউ ডোণ্ট হেভ টু বি গ্ৰেট টু ষ্টাৰ্ট, ইউ হেভ টু ষ্টাৰ্ট টু বিকাম গ্ৰেট। আৰম্ভ কৰিবলৈ মহান হ'ব নালাগে, আৰম্ভ কৰিব লাগে মহান হ'বলৈ। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ, য'ত সকলোৱে একগোট হয় এটা সফল জীৱন যাপন উপভোগ কৰিবলৈ। আজি আমি বিলিয়নাৰ্ছসকলৰ কেইটামান চলিড হেবিটছৰ বিষয়ে আলোচনা কৰিম, যিবোৰ অভ্যাসে আপোনাক শিখৰলৈ লৈ যাব। কাৰণ শিখৰত বা টপত ঠাই নিচেই কম, আৰু তালৈ মাত্ৰ 1% মানুহে গৈ পায়গৈ। সেইবাবে বাছত 40জন মানুহ বহে, কিন্তু লেম্বৰগিনিত মাত্ৰ 2টাই চিট থাকে। এই যাত্ৰা সঁচাকৈ কঠিন। অসমীয়াত এনেধৰণৰ ভিডিঅ'জ উপলব্ধ নাই বুলি আপোনালোকৰ বাবে এইটো ভিডিঅ' বনোৱা মই প্ৰয়োজন বোধ কৰিলোঁ। সপোন আছে যে মোৰ জাতিটো বিলিয়নাৰ জন্ম হওক, আৰু নিজৰ লগতে দেশৰ অৰ্থনীতি অৱস্থাও যাতে টনকিয়াল হয়। নম্বৰ 1, দে ডোণ্ট ৱেইট, দে এক্ট। এক্টৰ ফুল ফৰ্ম হৈছে একশ্যন চেঞ্জেছ থিংছ। জলদি কাম কৰিব লাগিব, ধুমাধুম সোনকালে সৰু সৰু বেবী ষ্টেপছবোৰ ল'ব লাগিব। ফ'কাছ থিংকিং, ফ'কাছ মাইণ্ডছেট, ফ'কাছ গ'লছ, ফ'কাছড কনভাৰ্চেশ্যন হ'ব লাগিব। তেওঁলোকে ইম্পৰ্টেণ্ট কথাৰ বাহিৰে অপ্ৰয়োজনীয় বা অশ্লীল কথা নাপাতে। খুব কম মানুহৰ লগত কথা পাতে, কিন্তু তেওঁলোকৰ কথাত বহুত ভেলিউ থাকে আৰু কথাৰ ওজন থাকে। কাৰ্চন ভাই পেটেল, যি আজি নিৰ্মা গ্ৰুপৰ ফাউণ্ডাৰ, তেওঁ ঘৰৰ পিছফালে বেলকনিত সৰু সৰু পেকেটত ডিটাৰজেণ্ট পেক কৰিছিল আৰু চাইকেল দি ডিটাৰজেণ্ট বিক্ৰী কৰি আহিছিল। নাৰায়ণ মূৰ্তি IITৰ বাবে প্ৰিপেয়াৰ হৈ আছিলে আৰু IIT ক্লিয়াৰ কৰিও দিলে, কিন্তু তেওঁৰ দেউতাৰ লগত টকা নাছিলে IITৰ এডমিশ্যনৰ বাবে। পিছলৈ তেওঁৰ নিজৰ ৱাইফৰ অলংকাৰ বিক্ৰী কৰি কোম্পানী ষ্টাৰ্ট কৰিলে, যিটো কোম্পানী আজিৰ মষ্ট ছাকচেছফুল ইনফৰমেশ্যন টেকন'লজি কোম্পানী, আৰু সেই কোম্পানীটোৰ নামেই হৈছে ইনফ'চিছ। উদাহৰণ অসংখ্য আছে, কৈ থাকিলেও আজি গোটেই দিনত শেষ নহ'ব আৰু আপুনি আচৰিত হৈ যাব। এই বিষয়ে আৰু বেলেগ ভিডিঅ'ত নিশ্চয় উল্লেখ কৰিম। এইসকল লোক সঁচাকৈ একশ্যন অৰিয়েণ্টেড পিপল। ডাঙৰ ডাঙৰ সপোন মগজুত ৰাখিছিলে আৰু সৰু সৰু ষ্টেপছবোৰ লাহে লাহে লৈ গৈ আছিলে। ডোণ্ট ৱেইট ফৰ দ্য গুড লাক টু হেপেন, এইটো হৈছে বিলিয়নাৰসকলৰ হেবিট। তেওঁলোকে ৰৈ নাথাকে কিবা ভাল ঘটনা ঘটালৈকে, দে ক্ৰিয়েট দেম। নম্বৰ 2, লেজাৰ শ্বাৰ্প ফ'কাছ। লেজাৰ বহুত পাৱাৰফুল বস্তু। লেজাৰে কেঞ্চাৰতো ফুটা কৰিব পাৰে। সৰুতে ইলন মাস্কৰ বাপেকে গম পালে যে ইলন শুনিয়ে নাপায়, মাতিলেও শুনি নাপায়, কিবা ভাবি থাকে। সেইবাবে ডক্টৰে ক'লে অপাৰেশ্যন কৰিব লাগিব, আৰু অপাৰেশ্যন কৰাৰ পিছতো ইলনে শুনিয়ে নাপায়, কাৰণ তেওঁ কেৱল ভাবিয়ে থাকিছিল আৰু শুনি নাপাইছিল। ভৱিষ্যতে কি হ'ব কি নাই বুলি মাক বাপেকে চিন্তাত পৰিছিল, কিন্তু পিছলৈ গম পোৱা গ'ল যে তেওঁৰ কাণ ভালেই আছিল। কিন্তু যেতিয়া তেওঁ ভাবি থাকে, অন্য কোনো কথা মনলৈ তেওঁৰ অহা নাছিল। তেওঁ ইমানেই বেছি ফ'কাছড আছিল যে ওচৰত কি ঘটি আছে কি নাই, কোনে মাতিছে কোনে নাই, তেওঁৰ কাণত পৰাই নাছিল। মই এইটো কথা যেতিয়া ৰিচাৰ্চ কৰি আছিলোঁ, মই গম পালোঁ যে আমাৰ ভাৰতৰ স্বামী বিবেকানন্দ দেৱেও তেনেকুৱাই আছিলে। এইটো হ'ল লেজাৰ শ্বাৰ্প ফ'কাছ। কাণ চকু চব বন্ধ হৈ যায় আৰু বাহিৰা একো শুনি নাপায়, যাৰ বাবে বিলিয়নাৰ্ছসকলে ডিষ্ট্ৰেকশ্যনৰ পৰা দূৰত থাকি নিজৰ কাম অনায়াসে কৰিব পাৰে। আপোনাৰ অলপ সময় ল'ম মই। এফিলিয়েট মাৰ্কেটিঙৰ কোৰ্চ জইন কৰি টকা আৰ্ণ কৰিব পাৰে, যদিহে নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব বিচাৰিছে। ইয়াৰ পৰা আজি বহু লোকে কোটি টকা ইনকাম কৰি আছে ঘৰতে বহি। আমাৰ অসমত এফিলিয়েট মাৰ্কেটিঙৰ ৰেভলিউশ্যন আশা কৰোঁ আপোনাৰ যোগেদি আহিব। লিংক ডিছক্ৰিপশ্যনত আছে, আৰু এফিলিয়েট মাৰ্কেটিঙৰ বিষয়ে অধিক জানিবলৈ মোৰ আগৰ ভিডিঅ'ৰ লিংকটো ডিছক্ৰিপশ্যনত আছে। আপোনালোকে পলম নকৰি কোৰ্চটো এনৰল কৰক। নম্বৰ 3, টাইম ব্লকিং। মানুহ সফল তেতিয়াই হয় যেতিয়া সময়ৰ কাম সময়ত কৰে। সফলতাৰ বাবে কোনো শ্বৰ্টকাট বা চিক্ৰেট নাই। সেইবাবেতো টাইম মেনেজমেণ্টৰ ওপৰত মহান লিখকসকলে ইমান গ্ৰন্থ লিখি থৈ গৈছে। আজি যদি আপুনি সময়ৰ কাম সময়ত নকৰে, তেন্তে পিছলৈ সময়ে আপোনাক অসময়ত কাম কৰিবলৈ বাধ্য কৰি দিব, আৰু সেই সময়টো আপোনাৰ বাবে বহুত ভয়ংকৰ হ'ব। সময় মানুহ দেখি নাপায়, কিন্তু ই এবাৰ গুচি যোৱাৰ পিছত মানুহে দিনতে তৰা দেখি পায়। যি কৈছোঁ বুজি পাইছে চাগে। এবাৰ বৃদ্ধ মা দেউতা বা ককা আইতাক সময়ৰ বিষয়ে যদি সুধিব, তেতিয়া আপুনি গম পাই যাব যে ই কেনে মূল্যৱান। কিন্তু আৰু এষাৰ কথা মনত থ'ব যে ব্যস্তটো পৰুৱাও থাকে, কিন্তু আপুনি কি কামত ব্যস্ত হৈ থাকিব, সেয়াহে ডাঙৰ কথা। প্ৰয়োজন নোহোৱা কামবোৰ কৰি বেছি প্ৰয়োজন হোৱা কামবোৰক আওকাণ নকৰিব। সেইবাবে বিলিয়নাৰ্ছসকলৰ টাইম ব্লকিং প্লেন থাকে, আৰু যিবোৰ কামে মানি জেনেৰেট কৰাত সহায় কৰিব তালৈহে তেওঁলোকে বেছিকৈ ধ্যান দিয়ে। যদি বহুত কাম আছে কৰিবলৈ, তেন্তে ভাগ ভাগ কৰি লওক। বেছি প্ৰয়োজন কামবোৰ প্ৰথমে কৰক, আৰু যিবোৰ কাম পিছে পৰে কৰিলেও যদি কাম চলি যায়, তেন্তে তাক কম সময় দিয়ক। নম্বৰ 4, ভেলিউ অফ মানি। এইটো পইণ্ট মই এইবাবেই পিছত থ'লোঁ, কাৰণ বহু লোকে ভিডিঅ'টো ষ্টাৰ্ট কৰি আধাতে এৰি গুচি যায়, ধৈৰ্য নোহোৱাৰ হেতুকে। কিন্তু যিবোৰ লোক নিজৰ জীৱনক লৈ বা ছাকচেছক লৈ বেছি চিৰিয়াছ আছে, তেওঁলোকে এই পইণ্টছবোৰ গ্ৰহণ কৰক। আগতে কৈ অহাৰ দৰে যে ছাকচেছৰ জাৰ্ণিত টপত মাত্ৰ 1%হে গৈ পায়। ধৈৰ্য আৰু স্থিৰ মনটোক লাচিত বৰফুকনৰ তৰোৱালৰ দৰে চোকা কৰি লওক। জীৱনত ছাকচেছৰ জখলাত বগাবলৈ বহুত কামত আহিব। বিলিয়নাৰ্ছসকলে টকাৰ বহুত সন্মান কৰে আৰু ভেলিউ বুজে। এনেকুৱা নহয় যে বিলিয়নাৰ হয় বুলি ধুমাধুম য'তে ত'তে টকা খৰচ কৰি দিব। এভইড স্পেণ্ডিং মানি হুইচ ডাজ নট কণ্ট্ৰিবিউট টু ইয়ৰ ছাকচেছ। সহজ ভাষাত ক'বলৈ গ'লে, টকা তাত কেতিয়াও খৰচ নকৰিব য'ৰ পৰা আপোনাৰ ছাকচেছ নাহে। যদি আপোনাৰ সপোনক কণ্ট্ৰিবিউট বা অৰিহণা যোগোৱা নাই, তেন্তে তাত কাইণ্ডলি খৰচ নকৰিব।
ইয়াত আপোনাক খৰচ নকৰি কৃপণ হ'বলৈ কোৱা নাই, কিন্তু ভেলুৱেবল ঠাইতহে টকা খৰচ কৰক। নেক্সট হেবিটটো হৈছে নম্বৰ 5, ৰিস্ক টেকিং এবিলিটি। বহুলোকে জীৱনত বহুত আগুৱাই গৈছে, কিন্তু নিজৰ লক্ষ্য স্থান গৈ নোপোৱাৰ কাৰণ এইটোৱে। আজি বিলিয়নাৰ্ছসকলে জীৱনত বহুত ডাঙৰ ডাঙৰ ৰিস্ক লৈ থৈছে, যিটো এজন সাধাৰণ মানুহৰ বাবে বিয়ণ্ড ইমেজিনেশ্যন। নৰ্মেল ব্যক্তি এজনে তাক কল্পনাও কৰিব নোৱাৰে। ইয়াক কাৰেজ বুলিও কোৱা হয়। চাওক, মই ইয়াতে কাৰেজ বুলি কৈছোঁ, কাৰ্জ বা লোনৰ কথা কোৱা নাই, নহ'লে সকলোৱে জ্ঞাত বিজয় মাল্যাৰ 9,000 কোটি টকাৰ স্কেম। বিলিয়নাৰ্ছসকলে ভাবি চিন্তি পৰিকল্পনা কৰি ৰিস্ক লয়, যাতে পিছলৈ বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। তেওঁলোকে ছাকচেছ বা সফলতাক ভিজুৱেলাইজ কৰিব পাৰে। উদাহৰণস্বৰূপে ৱাল্ট ডিজনী, KFC, কেনেকৈ ফ্ৰাইড চিকেন, মেকডোনাল্ড ইত্যাদি ইত্যাদি। ইয়াৰ লিষ্ট বহুত দীঘল, সেইবাবে কোৱা হয় যে ৰিস্ক টেকাৰ্ছ আৰ দ্য মানি মেকাৰ্ছ। জীৱনত ৰিস্কটো ল'বই লাগিব, যিকোনো ক্ষেত্ৰতে, নহ'লে ৰিগ্ৰেট ফিল কৰি থাকি যাব একে জেগাতে আৰু নিজকে নিজে দোষী ধৰি থাকিব। এফিলিয়েট মাৰ্কেটিঙৰ লিংক ডিছক্ৰিপশ্যনত আছে। কোৰ্চ পাৰ্চেছ কৰি শিকক আৰু ইনকাম কৰক, কাৰণ লাৰ্ণিং ইজ দ্য ফাৰ্ষ্ট ষ্টেপ অফ আৰ্নিং। আজিলৈ ইমানেই, ধন্যবাদ।